এতিয়া মই গ'লে গোটেই হলটো বন্ধ হৈ যাব। মই যদি চিনেমাখন চাব যাওঁ মোৰ চিকিউৰিটিয়ে থাকে 26 জন, বাকী ৰাইজৰটো কষ্ট হ'ব বন্ধু বান্ধৱক লগত লৈ, কাৰণ মই হলত গ'লে তাত চিনেমা নহ'ব, বাকী ৰাইজৰ কষ্ট হ'ব। Wake up to reality. আমি ভাবিছোঁ যে যিসকল চৰকাৰী কৰ্মচাৰীয়ে কাশ্মীৰী ফাইল চাব খুজিব তেওঁলোকক অসম চৰকাৰে হাফ ডে লিভ দিব। এই আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য। দুখন ছবিক লৈ তেওঁৰ দুই পৃথক স্থিতি। কাশ্মীৰ ফাইলছত তেওঁৰ ৰাজনীতিক খাপ খাই কাৰণে দিছে বিশেষ সুবিধা। আনখনত জনতাৰ শিল্পী জনতাৰ পক্ষত থকাৰ বাবেই নেকি ৰৈ ৰৈ বিনালেৰ প্ৰতি এই বৈষম্য মুখ্যমন্ত্ৰীৰ। কাৰণ ছবিতেই হওক অথবা বাস্তৱত প্ৰাণৰ শিল্পীগৰাকীৰ আদৰ্শ আছিল শিল্পী ৰজাৰ পক্ষত নহয়, ৰাইজৰ পক্ষত। আজি অসমৰ সব মানুহ চিনেমা হললৈ গৈছে, অকল অসমৰ মুখ্যমন্ত্ৰী আৰু তেওঁ মন্ত্ৰীমণ্ডলীয়ে খালি পলিটিক্স কৰি আছে। আপোনালোকে নিজে চাওক, আজিৰ দিনটো আজি কেই তাৰিখ? আজি 31 অক্টোবৰ তাৰিখৰ দিনা অসমৰ মানুহে কেৱল আৰু কেৱল চিনেমা চাইছে, জুবিন দাক চাইছে, জুবিন দাৰ হাঁহি চাইছে, জুবিন দাৰ খং চাইছে, জুবিন দাৰ এক্টিং চাইছে, জুবিন দাৰ গীত চাইছে, আৰু কেৱল আজি জুবিন দাৰ বিষয়ে অসমৰ মানুহে ভাবি আছে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আজি কেৱল পলিটিক্স কৰি ঘূৰি ফুৰিছে। অসমৰ মন্ত্ৰীবিলাক আৰু বিজেপিৰ সকলো বিষয়ববীয়া দেই, মই সাধাৰণ সদস্যৰ কথা কোৱা নাই, লিডাৰ্ছবিলাকে অকল পলিটিক্স কৰি কেনেকৈ জুবিন দাৰ বিষয়ে বেছি চৰ্চা হ'ব নালাগে এই বিষয়ে তেওঁলোকে তৰিকা উলিওৱাত, এই বিষয়ে তেওঁলোকে কৌশল উলিওৱাত ব্যস্ত হৈ আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লখিমপুৰত ক'লে যে তেওঁ বোলে আমাৰ জুবিন দাৰ যোনখন মৰমৰ চিনেমা ৰৈ ৰৈ বিনালে চিনেমাখন তেখেতে চাব যাব নোৱাৰে, কাৰণ তেওঁ চিনেমাখন চাবলৈ গ'লে তেওঁৰ লগত 26টা চিকিউৰিটি যাব লাগিব, যাৰ কাৰণে পাব্লিকৰ কষ্ট হ'ব। কিন্তু একেজন মুখ্যমন্ত্ৰীয়ে কেইবছৰমানৰ আগতে আমি সকলোৱে জানো যে তেওঁ কাশ্মীৰ ফাইলছ নহ'লে আৰু এখন চাইছিলে নহয় কেৰেলা ষ্টৰী, এনেকুৱা ধৰণৰ যোনবিলাক প্ৰপাগাণ্ডা থকা চিনেমা, সাম্প্ৰদায়িক চিনেমা, সেই তেনেকুৱা চিনেমাবিলাক তেওঁ ঠিকেই চাব যায়, তেওঁ চাব গৈছে, তেওঁ মন্ত্ৰীসভাৰ মানুহে চাব গৈছে। ইয়াতে বুজি পোৱা যায় যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জুবিন দাৰ প্ৰতি কি প্ৰীতি, কি ভাল পোৱা, কি শ্ৰদ্ধা আমি ইয়াতে গম পালো। আমাক আৰু বেলেগ একো ক'ব নালাগে, তেওঁ যে আজি ক'লে তেওঁ চিনেমাখন চাব নাযায় তাতে আমি সকলো বুজি পাই গলো। আৰু দ্বিতীয় কথাটো হ'ল এই কেৰেলা ষ্টৰী নে কাশ্মীৰ ফাইলছ, সেই চিনেমাখনৰ সময়ত তেওঁ কি কৰিছিলে, অৰ্ধছুটি দিছিলে। গোটেই এমপ্লয়িজ অসমত যিমান চাকৰিয়াল আছিলে সকলোকে আধা ছুটি দিছিলে। মানে ইমান এখন ভাল চিনেমা, অসমৰ প্ৰতি ইমান ভাল এখন, অসমৰ ৰাইজৰ কাৰণে ইমান এখন ভাল চিনেমা আছিলে, সেইখন চিনেমা দেখাবৰ কাৰণে অসমীয়া ৰাইজক তেওঁ আধা ছুটি দিছিলে।